হেল্ল' এভৰিৱান বছৰটো শেষ হ'বলৈ হৈছে আৰু বছৰটি শেষ হোৱাৰ আগে আগে মই কেইটামান মানে মোৰ নিজৰ ক্ষেত্ৰত কিছুমান হেবিট যিবোৰ মই চেঞ্জ কৰিছোঁ মই তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ একদম ফাৰ্ষ্ট হেবিট এণ্ড ফৰমষ্ট হেবিটটোৱে হৈছে যে ৰাতিপুৱা এগিলাচ গৰম পানী খোৱা কেতিয়াবা আমি সেই প্ৰেক্টিছটো যে স্কিপ কৰোঁ সেইটো স্কিপ কৰাটো আচলতে ভাল নহয় আৰু ছেকেণ্ডটো হৈছে যে আমি সদায় যাতে ব্ৰেকফাষ্টটো হোমমেডে কৰোঁ তাৰমানে যিসকল চাকৰিয়াল তেওঁলোকে দিনটোলৈ যেতিয়া ওলাই যায় বাহিৰৰ বস্তু প্ৰায় খাব লগা হয় আৰু সেইটো যাতে আমি স্কিপ কৰিব পাৰোঁ থাৰ্ডলি অকণমান ফ্ৰুটছৰ ইনটেকটো বঢ়াব লাগে অৱশ্যে কেতিয়াবা ছিজনেল ফ্ৰুটছ পোৱা নাযায় গতিকে আমাৰ বাৰীতে হওক বা কেতিয়াবা কিনিব লগা হ'লেও আমি ফ্ৰুটছটো খাব লাগে ফ'ৰ্থ হৈছে যে ছেল্ফ কেয়াৰ ইয়াতে মই অলপমান হেয়াৰ কেয়াৰ দেখুৱাইছোঁ আৰু যিটো তেল ব্যৱহাৰ কৰিছোঁ সেই তেলৰ মানে কেনেকৈ বনাইছোঁ সেই মানে ইনগ্ৰিডিয়েণ্টছখিনি মই সোনকালে শ্বেয়াৰ কৰিম বাৰু এণ্ড ইণ্টাৰেষ্টিংলি মই খুব ভাল মানে ৰিজাল্টছ পাইছোঁ দেই এইটো হেয়াৰ কেয়াৰ কৰি পেলাই নেক্সট হৈছে সময়ৰ কাম সময়ত কৰা সেইটো আচলতে আমি সদায় কৰিব লাগে কিন্তু বুজিব যে আচলতে সময়ৰ কাম সময়ত কৰাটো সদায় সম্ভৱ নহয় গতিকে এইটো এটা মই চেঞ্জ আনিছোঁ আৰু তাৰপিছতে এটা ইম্পৰ্টেণ্ট চেঞ্জ আনিছোঁ সেইটোৱে হৈছে ইণ্টাৰমিটেণ্ট ফাষ্টিং তাৰমানে সন্ধিয়া 7টা বজাৰ আগে আগে মই ডিনাৰটো কৰোঁ আৰু সেইটো কৰা মোৰ অলম'ষ্ট 1-1.5 মাহ মানেই হৈ গ'ল আৰু মই তাৰ পৰা নাজানো মোৰ বিশেষ কি চেঞ্জ আহিছে কিন্তু মোৰ নিজৰ কিবা এটা ভাল লগা হৈছে আৰু ইণ্টাৰমিটেণ্ট ফাষ্টিংটো কৰিলে খুব বহুত তাৰ হেল্থ বেনিফিট আছে বুলি আমি জানোৱেই গতিকে সেইটো এটা মই প্ৰেক্টিছ ইনকৰ্পৰেট কৰিলোঁ আৰু ইণ্টাৰমিটেণ্ট ফাষ্টিঙৰ যিটো ডিটেইল ভিডিঅ' সেইটো মোৰ ইউটিউবৰ পেজতে পাই যাব গতিকে ভালদৰে যদি জানিব বিচাৰে তেতিয়াহ'লে চাব পাৰে নেক্সটটো হৈছে আমাৰ কণমানিটি লিবানক এইবাৰ স্কুলত দিম বুলি ভাবিছোঁ আৰু সেইটো অহা বছৰে হ'ব বাৰু স্কুল যোৱাটো কিন্তু তাৰ এডমিশ্যনটো এই বছৰে হৈ গ'ল সেইটো এটা ডাঙৰ চেঞ্জ হ'ল আৰু মোৰ মানে আমাৰ সকলোৰে মনটো ভাল লাগি আছে আৰু অলপমান দুখো লাগে যে সিহঁতি ইমান জল্দি ডাঙৰ হৈ গৈছে এয়া স্কুলৰ তাৰ ফাৰ্ষ্ট ডে সি খুব এনজয় কৰিলে দেই আৰু মই সেইটো কাৰণে অলপমান ইয়াতে ছেভ কৰি থ'লোঁ যাতে আপোনালোকে চায়ো ভাল পায় আৰু মোৰো যাতে এটা মেমৰি হিচাপে এইটো ষ্ট'ৰ হৈ থাকে তাৰমানে কণমানিটিৰ আৰু স্কুল ষ্টাৰ্ট হোৱা মানে তাৰ একাডেমিক লাইফটো ষ্টাৰ্ট হৈ গ'ল নেক্সটটো হৈছে এখন নাৰ্চাৰী ভিজিট কৰিলোঁ তাৰমানে বছৰটো শেষ হোৱা আগে আগে অলপমান ফুল চুল আনিবলৈ ভাল লাগে ছিজন ফ্লাৱাৰ যিবিলাক গতিকে মই কেইটামান বজাৰ কৰি আনিলোঁ আৰু নাৰ্চাৰীখনৰ ডিটেইলটো মোৰ ইউটিউব শ্বৰ্টত এবাৰ চাব পাৰে এইখন হৈছে বৰষা নাৰ্চাৰী আৰু এই নাৰ্চাৰীখন আছে তিতাবৰ মৰিয়নী ৰাস্তাৰ মাজতে আৰু তিতাবৰ পৰা তেনেই ওচৰ হয় 1 কিলোমিটাৰ মানেই হয় আৰু এই নাৰ্চাৰীখনৰ বিশেষত্ব এইটোৱে যিগৰাকী বাইদেৱে এই নাৰ্চাৰীখন চলায় তেওঁ মানে এণ্টাৰপ্ৰেনাৰশ্বিপৰ এটা উদাহৰণ হয় তেওঁ নিজেই নাৰ্চাৰী অকলশৰীয়াভাৱে তেওঁ এখন আৰম্ভ কৰিছিলে আৰু অকল নাৰ্চাৰীয়ে নহয় তেওঁ পিঠা পনা বিভিন্ন ধৰণৰ পিঠাগুড়ি সান্দহগুড়ি তেওঁ বিজনেছ কৰে মানে চেল কৰে আৰু তেওঁ মানে এটা ৰিজনেবল প্ৰাইচত আচলতে বস্তুবোৰ বিক্ৰী কৰে গতিকে মই পাৰ্চনেলি তেওঁক মানে তেওঁৰ পৰা বস্তু কিনি বা ফুল চুল কিনিও মই ভাল পাওঁ যিহেতু মই ৰিচেণ্টলি তেওঁৰ তালৈ গৈছিলোঁ গতিকে মই তেওঁৰ সৰু এটা ইণ্টাৰভিউ লৈছিলোঁ আৰু এইকেইটাই আছিলে মোৰ কেইটামান চেঞ্জেছ কেইটামান হেবিট যিকেইটা মই 2024 চনৰ শেষৰ ফালে নিজৰ ক্ষেত্ৰত ইনক্লুড কৰিলোঁ আৰু নতুনকৈ কৰিবলৈ আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ নতুন বছৰটো সুখময় হয় আৰু ভালেৰে যাতে পাৰ হয় আজিলৈ আহিছোঁ হেপী নিউ ইয়েৰ টু ইউ অল বাই